ঠাণ্ডা দিন অহাৰ লগে লগে শাক আৰু পাচলিবিলাক খাই ভাল লাগে চাই ভাল লাগে নহয় নে আজি মই মাছ বইল কৰো ভাবিছো এয়া পালেং আৰু জিলিমিলি শাক লৈ লৈছো আৰু এ কেৰাহিত প্ৰথমতে মই মাছখিনি দি লৈছো কেপিছমান অলপ হালধি দিয়া আছিল বাবে হালধিয়া ধৰণৰ হৈছে কিন্তু লাষ্টত ধুনিয়া বইল কালাৰে হয় তাৰ পাছত আলু এনেকুৱা সাইজত কাটি দিছো ৰাফলি মই আদা নহৰু পিছি লৈছিলো হেয়া দি দিছো জলকীয়া আৰু লাষ্টত এই শাকখিনি দি একদম ভালকে উতলিব দিলো আৰু অলপমান মান ধনিয়া দি দিছো মান ধনিয়া দি দিলে বইলৰ গুণটো ভাল লাগে আৰু এয়া মই পাহাৰীয়া গাজ দি দিছো পাহাৰীয়া গাজে মানে বইল এটা এক্সট্ৰা বইলত এৰোমা লৈ আহে আৰু এপিছমান মাছ ভাঙি দিছো খাবলৈ কিন্তু বিৰাট সোৱাদ হয় আৰু এয়া অলপমান বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে মই বেসন আৰু কৰ্নফ্লোৰ নিমখ আৰু ৰেড চিলি দি পেষ্ট বনাই তাতে বেসনখিনি লেটিয়াই ৰাখিলো তাৰ পাছত ধুনিয়াকৈ অলপ সময় থোৱাৰ পাছত বেসনখিনি ভাজি দিলে খাবলৈ ভাল হয় আৰু ধুনিয়া ফ্ৰাই হৈ যায় তাৰ পাছত এয়া মোৰ সবজি মানে মাছৰ জোল ৰেডি হৈ গল আৰু এয়া মোৰ লাঞ্চ প্লেটখন আৰু চাওকচোন বেঙেনা ফ্ৰাই দিছো ভাত আৰু অলপমান জলফাই পিটিকা খাবলৈ কিন্তু বিৰাট সোৱাদ হয় জলফাই পিটিকা যে ইমান ভাল লাগে নহয়